হেল্ল' বন্ধুসকল, পৃথিৱীত মানৱ সভ্যতাৰ সৃষ্টিৰ পৰাই এঠাইৰ পৰা আন ঠাইলৈ যাতায়াতৰ কাৰণে যোগাযোগৰ মাধ্যম হিচাপে মাটিৰ ওপৰত তৈয়াৰী ৰাস্তা ব্যৱহাৰ কৰি আহিছে। বৰ্তমান প্ৰযুক্তিগত উন্নয়ন আৰু মানুহৰ জ্ঞানৰ দ্ৰুত সম্প্ৰসাৰণৰ ফলত আকাশ পথ, জলপথ আৰু স্থলপথকো ৰাস্তা হিচাপে ব্যৱহাৰ কৰিব লৈছে, যিয়ে মানুহৰ কাম আটাইতকৈ সহজ আৰু সুচল কৰি তুলিছে। কিন্তু পৃথিৱীত এনেকুৱা কিছুমান ৰাস্তা আছে যিবিলাক দেখাৰ পিছত হয়তো সেই ৰাস্তাৰে আপোনাৰ ভ্ৰমণ কৰিব মন যাব আৰু কেতিয়াবা এনে ৰাস্তাই মানুহক মৃত্যুৰ মুখলৈকে ঠেলি দিয়ে। তো আজিৰ ভিডিঅ'টোত আমি তেনেকুৱা কিছুমান ভয়ংকৰ ৰাস্তা আপোনালোকক দেখাম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। টিয়েনমেন মাউণ্টেইন ৰোড, চাইনা। এই ৰাস্তাটো চীনৰ উত্তৰ পশ্চিম দিশত টিয়েনমেন পাহাৰৰ ওপৰত অৱস্থিত পৃথিৱীৰ অন্যান্য ভয়ংকৰ ৰাস্তাবিলাকৰ ভিতৰত এটা। ৰাস্তাটো 7 মাইল দীঘল, য'ত আছে অসংখ্য টাৰ্ণিং। তাৰে 99টা টাৰ্ণিং আটাইতকৈ ভয়ানক, যিবিলাকৰ বেছিভাগ টাৰ্ণিং টিয়েনমেন মাউণ্টেইন গুহাৰ ভিতৰেদি বৈ গৈছে। ৰাস্তাটো মনোমোহা হোৱাৰ বাবে ইয়াক গেট অফ হেভেন বুলিও কোৱা হয় আৰু সম্পূৰ্ণ ৰাস্তাটো মাটিৰ পৰা মাত্ৰ 1300 মিটাৰ উচ্চতাত। আৰু ৰাস্তাটো গাড়ীৰে পাৰ হওঁতে মাত্ৰ 20 মিনিট সময় লাগে। এই ৰাস্তাৰে ভ্ৰমণ কৰাৰ সময়ত আপুনি টিয়েনমেন পাহাৰৰ দুয়োকাষে থকা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। জজিলা, ইণ্ডিয়া। জজিলা ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ আটাইতকৈ উচ্চতম গিৰিপথ। ই হিমালয় পৰ্বতমালাৰ পশ্চিম অংশত শ্ৰীনগৰ আৰু লেহৰ মধ্যৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত। এই পথটোৱে লাডাখ আৰু কাশ্মীৰ উপত্যকাক একেলগে সংযোগ কৰিছে। ভৌগোলিক দিশৰ পৰা ৰাস্তাটো দেখাত সুন্দৰ হ'লেও শীতকালত তুষাৰপাতৰ কাৰণে দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ প্ৰায়ে ৰাস্তাটো বন্ধ ৰখা দেখা যায়। ৰাস্তাটোৰ এটা ছাইডত আছে সুউচ্চ পৰ্বতমালা আৰু আনটো ছাইডত আছে গভীৰ গিৰিখাত। কোনো ধৰণৰ বৰ্ডাৰ নথকাৰ বাবে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয়। গাড়ী চলোৱাৰ ক্ষেত্ৰত দক্ষতা নাথাকিলে প্ৰতি মুহূৰ্তত এক্সিডেণ্টৰ ভয় থাকে। কৰ্তৃপক্ষৰ মতে ৰাস্তাটো মৃত্যু ফাণ্ডৰ বাহিৰে আৰু বেলেগ একোৱেই নহয়। গ'লিয়াং টানেল, চাইনা। চীনৰ টাইহাং পৰ্বতমালাৰ মাজত ৰাস্তাটো নিৰ্মিত। এই ৰাস্তাটো পৃথিৱীৰ অন্যান্য ভয়ংকৰ ৰাস্তাবিলাকৰ ভিতৰতো এটা। 1.2 কিলোমিটাৰ লম্বা, 16 ফুট উচ্চতা আৰু 13 ফুট বহল ৰাস্তাটো নিৰ্মাণ কৰাত মুঠ সময় লাগিছিল 5 বছৰ। এই ৰাস্তাটোৰ আৰু এটা মজাৰ কথা হ'ল যে ৰাস্তাটোত মুঠ 30টাৰো বেছি সুৰংগৰ দৰ্জা আছে, যাৰ পৰা আপুনি টাইহাং পৰ্বতমালাৰ বৈচিত্ৰ্যময় দৃশ্য উপভোগ কৰিব পাৰিব। আটলাণ্টিক অ'চন ৰুট, নৰৱে। ইয়াক এটলাণ্টা ৰুট বুলিও কোৱা হয়। পৃথিৱীৰ অন্যান্য ভয়ংকৰ ৰুটবিলাকৰ ভিতৰত ইও অন্যতম। আটলাণ্টিক মহাসাগৰৰ ওপৰত স্থাপিত ৰুটটো 8.3 কিলোমিটাৰ লম্বা। এই ৰাস্তাৰে জাৰ্ণি কৰাৰ সময়ত আটলাণ্টিক মহাসাগৰৰ অশান্ত ঢৌবিলাক চাব পাৰিব। এই ৰাস্তাটোৰ আৰু এটা বিশেষত্ব হ'ল যে ৰাস্তাৰে গাড়ী অহা যোৱা কৰাৰ সময়ত যিকোনো মুহূৰ্তত ঢৌৱে গাড়ীক খুন্দিয়ায়। ৰুটটোৰ এনে বিশেষত্ব থকাৰ কাৰণে পৃথিৱীৰ অন্যান্য ভয়ংকৰ ৰুটবিলাকৰ ভিতৰত ইও এটা। পাছেজ ডু গইছ, ফ্ৰান্স। ফ্ৰান্সৰ মেইনলেণ্ডৰ লগত নৰ্মটায়াৰ দ্বীপক সংলগ্ন কৰিছে, যিটো ফ্ৰান্সৰ এটলাণ্টিক মহাসাগৰ উপকূলত অৱস্থিত। ৰাস্তাটো 4.125 কিলোমিটাৰ লম্বা। প্ৰথমতে ৰাস্তাটো দেখি বহুত সুন্দৰ লাগিলেও পিছত কিন্তু আপোনাৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ যাব। সাগৰত উঠা তুফানৰ কাৰণে ৰাস্তাটো সম্পূৰ্ণৰূপে অদৃশ্য হৈ যায়। দিনত মাত্ৰ দুবাৰ এনেকুৱা হয়। সেই সময়ত যদি কোনো গাড়ী বা আন বস্তু ৰাস্তাত ফচি যায়, তেনেহ'লে সাগৰৰ ঢৌৱে কিন্তু ইয়াক উঠুৱাই লৈ যায়। চ' ইও পৃথিৱীৰ অন্যান্য ভয়ংকৰ ৰুটবিলাকৰ ভিতৰত এটা হিচাপে পৰিগণিত হৈছে। চ' বন্ধুসকল, আপোনালোকে দেখা ৰুটবিলাকৰ ভিতৰত কোনটো আটাইতকৈ বেছি ভয়ংকৰ লাগিছে? কাইণ্ডলি আমাৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব।